কমিটিৰ ৰিকুৱেষ্ট মোক মানে কমিটিৰ ফালৰ পৰা আদিবাসী গাবলৈ দিয়া নাই আৰু বেলেগ মানে গাব দিয়া অকল বিহু গাব দিছে তো মই বিহু গাইছোঁ মই কমিটিৰ ৰিকুৱেষ্টো ৰাখিছোঁ আৰু আমাৰ অডিয়েঞ্চৰ ৰিকুৱেষ্টখিনিও ৰাখিছোঁ কাৰণ মই এজন শিল্পী হয় মই অকল কমিটিৰ ৰিকুৱেষ্ট ৰাখিলেও নহ'ব কাৰণ অডিয়েঞ্চখিনিও চাব লাগিব মই সেইটোৱে কথা তো মই বিহু গাইছোঁ এবাৰ মই মিলাই গাই আছোঁ বিহু গাইছোঁ আৰু কাৰণ মই যিহেতু বড়ো মিউজিক ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ আৰু মই নিজেও বড়ো হয় মই নিজৰ যিটো আমাৰ জাতিৰ সত্তাটো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আমাৰ তালৈ অসমীয়া ছিংগাৰ গ'লেতো বড়ো গীত গাবই লগা হয়নে নাই তেনেকুৱা আমি মিলিব লাগিব সকলোৱে যদি আমি মিলিবই নোৱাৰোঁ কেনেকুৱা হ'ব আমি অসমত আছোঁ যেতিয়া আমি সকলোৱে মিলি থাকিব লাগিব যদি আমি এটাই আনটোক যদি খোৱা কামোৰা লাগি থাকোঁ এইটো নচলিব আমি বুজিব লাগিব অকণমান আৰু আমি যিহেতু আৰ্টিষ্ট হয় তো আমি সকলোৰ লগত মিলি থাকিব লাগিব সেইটোৱে কথা এটি ধুনীয়া মই বিহু গীত গাইছোঁ